হেল্ল' গুড ইভিনিং। মই আজি গাঁৱলৈ আহিলোঁ, যিহেতু বহুত দিন অহা নাছিলোঁ, প্ৰায় দুমাহেই হ'ল। আৰু আজি মই গাঁৱলৈ আহিছোঁ। আৰু আমাৰ গাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত এটা ঐতিহ্য মণ্ডিতৰ মানে হিষ্টৰিকেল শিৱদৌল আছে, যাৰ বিষয়ে মই শুনিছোঁ, কিন্তু আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। হ'লেও মই তাৰ শিৱদৌলটো দেখাই দিম। আৰু মোৰ লগত আমি কেইটা আহিছোঁ আৰু যাওঁ তাৰ ভিতৰত। আজি মই প্ৰথম প্ৰৱেশ কৰিম আৰু তাৰ যি পৰিৱেশ, তাৰ যি বিশেষত্ব বা কেতিয়া বনাইছিলে, কি এটা হিষ্ট্ৰী, চব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি কেনেবা জনাওঁতে ভুল হয় ক্ষমা কৰিব, যিহেতু মই তাৰ সবিশেষ নাজানো। যিমানখিনি মোক জ্ঞাত হয় সেইখিনি জনাবলৈ মই চেষ্টা কৰিম। বলক এতিয়া আমি গৈ আছোঁ তালৈ। আৰু আমি দৌল পাই গ'লোহি, আৰু এয়া দৌলৰ মুখ্য দুৱাৰ, আৰু আমি ইয়াৰ ভিতৰতে সোমাই যাম। অলপ ভিতৰত আছে দৌলটো, আৰু তালৈ যাবলৈ আমি গৈ আছোঁ। ভাইটিয়ে এনেকৈ পাৰ হৈ যাওঁ। আজি প্ৰথমবাৰ আহিছোঁ, কিবা ডাঙৰ ওপৰত খান আহিছোঁ। আৰু এতিয়া আমি দৌল আহি পাই গ'লোহি। জীৱনত প্ৰথমবাৰৰ বাবে আহিছোঁ দৌলৰ ওচৰলৈ। আৰু ইয়াৰ পৰিৱেশটো দেখাওঁ, সঁচাই বহুত ধুনীয়া। সেইফালে চাই দিয়া, গছ গছনিবোৰ ইমান বঢ়িয়াকৈ আছে ৰাখিছোঁ। আৰু এতিয়া যিহেতু বাৰিষা যেন আছে, ভাইটি আৰু ভতিজাটো আহি আছে, তাঁতিকেইটাও লৈ আহিছে। আৰু প্ৰথমবাৰ আহিছোঁ। ভগৱানৰ অৱতাৰ যি চিত্ৰ ইয়াত অংকন কৰি ৰাখিছে ধুনীয়াকৈ। আৰু প্ৰতিটো ৱালৰ চাৰিওকাষে এনেকেই চব ভগৱানৰ যি অৱতাৰ সেইখিনি দেখুওৱা হৈছে, ধুনীয়াকৈ আঁকি আছে। মৎস্য অৱতাৰ আপোনালোকে হয়তো চিনি পাবই, মই আৰু বিশেষ নক'লেও হ'ব। কুৰ্মৰ অৱতাৰ। আৰু মন্দিৰটো প্ৰায় কিছুমান ভগ্নাংশ হৈছে, যিবোৰ চিত্ৰ নাইকিয়া হৈ গৈছে। এতিয়া এটা পুখুৰী আছে, পুখুৰীটো যথেষ্ট ডাঙৰ। যেনেদৰে শিৱসাগৰ আৰু জয়সাগৰ দৌলবোৰ আছে, ঠিক তেনেকৈ চাগে এইটো এটা ধুনীয়াকৈ ডাঙৰ, বহুত ডাঙৰ এটা পুখুৰী আছে। আৰু প্ৰথম আহিছোঁ, ভাল লাগিছে। পুখুৰীটো দেখাৰ চেষ্টা কৰিছোঁ। এই দৌলৰ যি হিষ্ট্ৰী আছে সেইটো মই সবিশেষ নাজানো, সেইবাবে মই ভাইটিক লৈছোঁ। ভাইটিয়ে তাৰ বিষয়ে কৈ দিব। এই দৌলৰ বিষয়ে অকণমান ক'বা নেকি? এই দৌলটো ডিব্ৰুগড় পশ্চিম ৰাজচক্ৰৰ অন্তৰ্গত কলাখাৰ স্থিত। আৰু আমি জনামতে, যিমানখিনি জানিছোঁ, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত এই দৌলটি নিৰ্মাণ কৰা হৈছিল। আৰু এই দৌলটিৰ যি ইটা ব্যৱহাৰ কৰা হৈছিল, সেই ইটাখিনি ইটাখুলি নামৰ ঠাইত বনোৱা হৈছিল। আমি সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু তাৰ যিবোৰ অৱশিষ্ট আছিল, ইটাৰ অৱশিষ্ট, তাৰ পৰা গম পোৱা যায় যে তাতেই হয়তো এই ইটাসমূহ নিৰ্মাণ কৰা হৈছিল। গতিকে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱতে এই দৌলটো আজি এনেদৰে চলি গৈছে। মই অনুৰোধ জনাইছোঁ যাতে এই ভিডিঅ'টি যিসকলে চাইছে, যাতে এই ভিডিঅ'টি সকলোৱে শ্বেয়াৰ কৰে, আৰু সকলোৱে জানক যে কলাখোৱা নামৰ ঠাইডোখৰ, এইডোখৰ বানে বনকা ঠাই, হ'লেও এনেকুৱা এটা হিষ্টৰিকেল মনুমেণ্ট আমাৰ ইয়াত আছে। সকলোৱে আহক, চাওক, উপভোগ কৰক। শিৱসাগৰৰ দৰেই আমাৰ এই ডিব্ৰুগড়খনো এখন ঐতিহ্য প্ৰসিদ্ধ ঠাই। ইয়াৰ প্ৰমাণ এই দৌলটিয়ে দাঙি ধৰিছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আহক আপোনালোকে চাওক। ঘূৰি আছোঁ আৰু ভালেই লাগিছে দিয়কচোন। কিবা এটা সন্ধিয়া সময়ত আহি এনেকুৱা এটা পৰিৱেশ পালে খুবেই ভাল লাগে। আৰু বিশেষকৈ গাঁৱৰ মাজত, মানে এটা গাঁৱৰ পৰিৱেশৰ মাজত এনেকুৱা এটা দৌল আছে বুলি মই শুনি আহিছিলোঁ, আৰু শুনিছোঁ মই জানো, কিন্তু অহা নাই। আৰু আজি আহিছোঁ, খুবেই ভাল লাগিছে। সন্ধিয়া পৰত এটা পুখুৰীৰ কাষত এটা দৌল আছে, আৰু কি যে ভাল লাগিছে। আৰু পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে পথাৰ আছে। আৰু সঁচাই আজি ইভিনিংটো খুব ভাল হৈছে। আৰু ভাল এডোখৰ জেগাত আহিছোঁ। দুই এটা কথা জনা হৈছে, যদিও মই ইয়াৰ স্থানীয় হয়। মই অহা হোৱাই নাছিলে মানে, আৰু আজি প্ৰথম আহিছোঁ। আহিয়ে এটা বেলেগ মানে অনুভূতি মনত হৈছে। আৰু আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে অলপ সহায় কৰিব বুলি ভাবিছোঁ। আমাৰ যি পিছপৰা অঞ্চলত এনেকুৱা এটা ঐতিহ্যমণ্ডিত এটা দৌল আছে, যিহেতু দৌলৰ যদি আপোনালোকে সহায় কৰে বা মোৰ ভিডিঅ'টোৰ যোগেদি চাই আহে, এটা ভাল ঐতিহাসিক প্ৰসিদ্ধ জেগা হৈ পৰিব বুলি মই ভাবোঁ।
এতিয়া আকৌ যাব ওলাইছোঁ আৰু বেলেগ জেগাত যাওঁ, মানে তাৰ অলপ ফুৰোঁগৈ আৰু আহিলোঁ। আজি সঁচাই ভাল লাগিলে নিজৰ জেগাত এনেকুৱা এটা ঐতিহ্যমণ্ডিত দৌল আছে বুলি আজি জানিছিলোঁ যদিও অহা নাছিলোঁ। আজি প্ৰথমৰ বাবে আহিলোঁ, সঁচাই ভাল লাগিলে। আপোনালোকে চাব পাৰিব আৰু প্ৰচাৰ আৰু প্ৰসাৰভাৱে যেনেকৈ ভাইটিয়ে কৈছে, যদি আপোনালোকে অলপ সহায় কৰে, মোৰ ভিডিঅ' যদি শ্বেয়াৰ কৰে বা আমাৰ প্ৰশাসন মানে চৰকাৰৰ ওচৰত বা কোনোবা মুখ্যমন্ত্ৰীয়ে চাই যদি অলপ সহায় কৰে, অনুদান আগবঢ়ায়, হয়তো শিৱসাগৰ দৰে আমাৰ এই জেগাডোখৰ ঐতিহ্যমণ্ডিত হৈ পৰিব, তাকে কামনা কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, এটা লাইক কমেণ্ট আৰু हुई जिंदगी में और नए रंग भर देगा। तो बिना देर करे, बिना घबराए आज ही लिव मस्टैंग को ऑर्डर करें और इसका सेवन करना शुरू कर दें और मजेदार बना दें। हमारी शादी को 40 साल हो गए, लेकिन हमारे रिश्ते में आज भी वही पहले वाला प्यार है जो जवानी के टाइम पे था। आज भी वही एक्साइटमेंट है। मेरी उम्र चाहे बढ़ गई है, लेकिन मेरा जोश कभी कम नहीं हुआ। आज भी हमारा रिश्ता बहुत स्ट्रांग है और मैं ये सब कर